Hi guys, welcome back my new video. এতিয়া মোৰ ওচৰত আহিছে এখন ডিঅ স্কুটি। ডিঅ স্কুটিখনৰ মানে কি হৈছে মোবিল লিক হৈ আছে। গাইস এখন দেখা পাইছে স্কুটি। এখন স্কুটি হয় ডিঅ, হোন্ডা ডিঅ। এখনৰ এই মই সিটটো খুলি লৈছো, মেগনেটটো মই খুলি লৈছো, যোনটো মোবিল লিক হৈ আছে এটো মই খুলি লৈছো। এটো দেখা পাইছে। মই দেখা দি আছো। এইটো দেখা পাইছে, এইটো হ'ল কইল বোৰ্ডটো মই যেটো খুলি লৈছো, নহলে অসুবিধা হ'ব। কইল বোৰ্ডটো মই এতিয়া আৰু অকণ ওলাই ল'ব লাগিব। এইটো দেখা পাইছে, এইফিল দি পেলাই মোবিল লিক হৈ আছে। এইটো মই হাতে দি পেলাই দেখাই দি আছো। এইটো মানে বস্তুটো ঘূৰি থাকেতো, এইটো মোবিল পাম্প হয়, হেডত এইটোৱে মোবিল ঠেলে, এইটো এইফিল দিয়ে পেলাই মোবিলটো লিক হৈ আছে। আৰু ইয়াত দেখা পাইছে, ইয়াত এই ৰাবাৰটো আছে, এই ৰাবাৰটো কাটি দি পেলাই মানে মোবিলটো লিক হৈ আছে। মোবিল লিক হৈ থকাৰ কাৰণে মানে প্ৰব্লেম দি আছে গাড়ীখন। যিহেতু তো গাইজ চাই থাকক ভিডিঅ'টো একেলগে, কেনেকৈ ফিটিং কৰোঁ কি কৰোঁ চব কিবা আপোনালোকক দেখাম। এতিয়া চাই থাকক। এতিয়া মই প্ৰথমতে জেগাটো ভালকৈ চাফা কৰি ল'ম, নহ'লে অকণমানো মানে ধূলি বালি থাকিলে আকৌ লিক হৈ যাব। যিহেতু সেইটো কাৰণে মই ভালকৈ জেগাটো চাফা কৰি ল'ম। ভিডিঅ'টো শেষলৈকে চাই থাকক।
গৈছে, মই বাকী বস্তুখিনি চব ফিটিং কৰা হৈ গৈছে। এতিয়া মেগনেটটো ফিটিং কৰি ল'ম। ধুনীয়াকৈ ফিটিং কৰি ল'লোঁ এইখিনি বস্তু। ফিটিং কৰি ল'ম। মেগনেটটো ফিটিং হৈ গ'ল। তো গাইজ দেখা পাইছে চব কিবা ফিটিং কৰা হৈ গ'ল। যিহেতু মই এতিয়া আৰু হেৰি নকৰোঁ, এতিয়া ইঞ্জিন অইলটো নভৰাওঁ, কাৰণ মই আঠা লগাইছোঁতো, আঠাটো অকণ শুকাব দিম। এতিয়া দোকান বন্ধ কৰি সময় হৈ গৈছে, এতিয়া আৰু আঠা চাঠা লগাই থৈ দিছোঁ ধুনীয়াকৈ। কালিহে স্কুটিটো যিহেতু আজি নলয়, কালি ল'ব। এতিয়া কালি ৰাতিপুৱা আহি পেলাই এইটো মবিল ভৰাই চাই ল'ম। এতিয়া অকণমান গোটেই ৰাতিটো ভালকৈ আঠাটো শুকাই যাব। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, লগত এটা শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।